welcome back to my channel. আজি হৈছে সানডে। আজি আমি আকৌ ইয়াতে ফুৰিব যাব ওলাইছো যেহেতু আমি এতিয়া বৰ্তমান শিলচৰত আছো সেইকাৰণে ভাবিলো শিলচৰৰ পৰা যোৱাৰ আগতে ইয়াত কি জেগা আছে আমি এবাৰ চাই লওঁ। কিছুমান জেগালে গৈছো অলৰেডি আৰু কিবা কিবি জেগা আছে বুলি শুনিছো তাকে আমি চাব বিচাৰিছো। ঠিক নাই আকৌ শিলচৰৰ পৰা যোৱাৰ পিছত ইয়ালৈ আকৌ আহুনে নাই ঠিক নাই, সেইকাৰণে ইয়াত থকা কেইদিন জেগাখিনি চাই ল'লে ভাল লাগিব নহয় জানো। সেইকাৰণে ভিডিঅ'টো বনালোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। ভিডিঅ'ত দেখাম ক'ত যাওঁ আমি। চ' লেটছ গেট ষ্টাৰ্টেড। এইটো হৈছে মোৰ আউটফিট, বেছি বিশেষ একো নাই, চিম্পল টি চাৰ্ট এটা পিন্ধিছোঁ আৰু জিন্স। চ' এনেকৈ ওলালোঁ, আপোনালোকে ভিডিঅ'টো চাই থাকিব। এইকেইদিন পুৰা বৰষুণ দি আছে সেইকাৰণে ইয়াৰ ৰাস্তাৰ অৱস্থা চাওকচোন, পুৰা পানী হৈ গৈছে। এইটো চাওক গাইজ, এইটো কি বাৰু, এইটো বিছা চাগে। এইবাৰ প্ৰথম মই দেখিলোঁ এনেকুৱা বিছা, সেইকাৰণে পুৰা ভিডিঅ' কৰাত লাগি গৈছোঁ। এয়া জেগাটোলৈ গৈ থাকোঁতে বাটতে জেগাখিনি বৰ ধুনীয়া লাগিলে। এই ঠাইখিনি পুৰা চাৰিওফালে চাহ বাগান আছে, সেইকাৰণে ভাবিলোঁ অলপ ৰওঁ আৰু ৰৈ মেলি ফটো চটো মাৰোঁ, ভিডিঅ' অলপ কৰোঁ, তেনেকৈ ভাবি অলপ ৰ'লোঁ। আপোনালোককো দেখাওঁ বোলো। ইমান ধুনীয়া চাওকচোন, পুৰা গ্ৰীণ, চাৰিওফালে সেউজীয়া, ৰাস্তাৰ দুয়ো কাষে সেউজীয়া, মাজতে ৰাস্তাটো দেখিবলৈ বহুত ধুনীয়া লাগে। নাজানো মই ভিডিঅ'ত কিমানখিনি ভালদৰে দেখাব পাৰিছোঁ, কিন্তু মই নিজ চকুৰে দেখি মানে সঁচাকৈ বহুত শান্তিৰ পৰিৱেশটো। এভৰিৱান, আমি এতিয়া ৰাস্তাতে, জেগাটো পোৱাগৈ নাই। জেগাটো হৈছে বৰাইল ইক' কেম্প, তাত গৈ আছোঁ। আৰু কেই কিলোমিটাৰ আছে? আৰু 5 কিলোমিটাৰছমান আছে। আৰু বাটতে এয়া ইমান ধুনীয়া লাগিছে পৰিৱেশটো, পুৰা চাৰিওফালে টি গাৰ্ডেন, চাহ বাগিচা আছে। সেইকাৰণে আমি অলপ ৰ'লোঁ, ৰৈ ফটো চটো মাৰিছোঁ। ভাবিলোঁ আপোনালোককো দেখাওঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া তেখেতে মোক মাতিছে ফটো উঠাই দিব বোলে, জেগাখিনি ভাল দেখি মাতিছে ফটো উঠাই দিওঁ বুলি। তেখেতৰ ফটো উঠাত কিন্তু চখ নাই দেই, মোক মাৰি দিব ধুনীয়া ধুনীয়াকৈ, জানে মই উঠি ভাল পাওঁ বুলি। মোক য'ত যায় নিজে আগ্ৰহেৰে মাৰি দিয়ে, সেইটোৱে মোৰ ভাল লাগে। আৰু মোৰ হাজবেণ্ডক যে দেখিছে, তেখেত ভিডিঅ'ত দেখিলে পুৰা এনেকুৱা দেখিব শান্তশিষ্ট, একদম কথাই নকয়। ভিডিঅ'ত যদি মই উলিয়াবও বিচাৰোঁ, কিবা যদি ভিডিঅ'ত সোধোঁ, তেওঁৰ মুখৰ মাত নোলায়ে, একদম এটা দুটা কথা ক'ব আৰু যিটো সোধোঁ সেইটোহে উত্তৰটো দিব। কিন্তু অফ কেমেৰাত পুৰা মোৰ লগত বহুত বেছি ফূৰ্তিত থাকে। মানে ভিডিঅ'ত দেখা মানুহজন আৰু ৰিয়েলকৈ মানুহজন বহুত বেলেগ হয়। তেওঁ মোৰ লগত বহুত হাঁহি ফূৰ্তি কৰি থাকে, কিন্তু কেমেৰাত সেইটো দেখাব নোৱাৰে। কিন্তু কেমেৰাৰ আঁৰত মোক বহুত হহুৱাই থাকে, বহুত ফূৰ্তিত ৰাখে। গিৰিয়েক ঘৈণীয়েক হয়, কিন্তু আমি আমাৰ মাজত মানে আমাৰ বণ্ডিংটো একদম বেষ্ট ফ্ৰেণ্ডৰ নিচিনা, একদম বহুত হাঁহি ফূৰ্তি ধেমালি চব আছে আৰু খং অভিমান একদম চব আছে। কিয় জানো আপোনালোকক আজি মোৰ কথাটো ক'বলৈ মন গ'ল, এনে আৰু ক'লোঁ আপোনালোকক। আপোনালোকে যিহেতু মোৰ এতিয়া ফেমিলি হয়, সেইকাৰণে আপোনালোককো ক'বলৈ মন গ'ল। মানুহে আকৌ ভাবিব কেতিয়াবা ভিডিঅ' এইৰ গিৰিয়েকটো কেনেকুৱা, একদম কথাই নকয়, ইমান ফিতাহী, এনেকৈ ভাবিব মানুহে মানে ভিডিঅ'ত দেখিলে। কিন্তু ৰিয়েলত মইহে জানো আৰু মোৰ ফেমিলিয়ে জানে বাৰু। আৰু তেওঁক যোনে যোনে লগ পায়, তেওঁৰ লগৰবিলাক, তেওঁলোকে গম পায় আচল কথাটো। খুলি দিয়া। এয়া আমি আকৌ যাত্ৰা আৰম্ভ কৰিলোঁ আমাৰ গন্তব্য স্থানলৈ। ইয়াৰ পৰা বোলে গাড়ী নাযায় আৰু সেইকাৰণে আমি গাড়ীখন ইয়াতে পাৰ্ক কৰিব লৈছোঁ। ৰাস্তাটোহে বহুত বেয়া, একদম ভঙা ভঙা ৰাস্তা আছে, বহুত ভয়ে আহিলোঁ আমি, আৰু নেটৱৰ্কো নাপায় ইয়াত। বাইক লৈ আহিলে ভাল চাগে আৰু।
ইয়াতে পাৰ্ক কৰিম পৰা এতিয়া খোজকাঢ়ি গৈ আছো আমি জেগাটো মেইন ৰোডৰ পৰা বহুত ভিতৰত আছে ভয়ো লাগিছে ভালো লাগিছে এক্সাইটেডো হয় কেনেকুৱা হ'ব নাজানো আৰু গৈ আছো দেখিছে আপোনালোকে ৰাস্তাৰ অৱস্থা মিক্স ফিলিং একদম ভয় এক্সাইটমেণ্ট আৰু কি ক'ম চাই থাকক আৰু না আমাৰ তাত মোবাইলত নেটৱৰ্ক আছে না আমি ৰাস্তা জানো না গুগল মেপছ চাব পাৰিছোঁ মানে ভয় বহুত লাগিছে কিবা মানে যাবও বহুত ইচ্ছা আহিলোঁ যেতিয়া ইমান দূৰ আহিছোঁ আচলতে টাউনৰ পৰা বেছি দূৰ নহয় কিন্তু ৰাস্তাটো মাজতে বহুত বেয়া আছে সেইকাৰণে আচলতে আমাৰ দেৰি লাগিলে এয়া আমি জেগাটো পালোহি আমি আচলতে বৰাইল ইকো কেম্প আহিছিলোঁ এই নদীখন পাৰ হৈ এইটো জেগাটো দেখিছেনে সেই সিপাৰলৈ যাব লাগে এতিয়া বৰ্তমান সময়ত নদীখনত পানী আপোনালোকে দেখিছে শব্দও শুনিছে সোঁতৰ কিমান বেছি শব্দ আৰু পানীও যথেষ্ট বাঢ়ি আছে সেইকাৰণে আচলতে মই ভবাত এতিয়া ইকো কেম্পটো বন্ধ কৰি ৰাখিছে নৱেম্বৰৰ পৰা ফেব্ৰুৱাৰী মানলৈকে তেওঁলোকে খোলা থাকে এয়া তেওঁলোকৰ উৎপাত চাওকচোন কিমান উৎপাত একদম এতিয়া আমি জনা নাছিলোঁ আচলতে ক'ৰবাত অহাৰ আগত জেগাখিনিৰ বিষয়ে ভালদৰে ৰিচাৰ্চ কৰি আহিব লাগে কিন্তু আমাৰ ভুল হ'ল আমি একদম ওলাই যাব মন গ'ল ছানডে আহি গ'ল একো প্লেনিং নোহোৱাকৈ একদম ঘপককৈ ওলাই গুচি যাওঁ আচলতে তেনেকুৱা কৰিব নালাগে এনেকৈ নজনা জেগাত যিহেতু আমি যাম যোৱাৰ আগত ভালদৰে সকলোবোৰ চাই চিতি কোনোবা জনা মানুহৰ পৰা পৰামৰ্শ লৈহে ক'ৰবাত যাব লাগে আমাৰ নিচিনা ভুল আপোনালোকে নকৰিব নহ'লে দিনটো এনেই আপোনালোকৰ যাব আৰু নাইবা কেতিয়াবা বিপদতো পৰিব পাৰে আমি নৈৰ পাৰত অলপ সময় কটাই ৰিটাৰ্ণ গুচি আহিলোঁ গুচি আহোঁতে বাটত আকৌ এইখিনি জেগা পাই পিনে আকৌ আমি ৰ'লোঁ গাইজ আমি য'ত গৈছিলোঁ বৰাইল ইকো কেম্পত এনেকৈ নকওঁ দুইটাই কওঁ এয়া আমি এতিয়া ৰাস্তাত আছোঁ আমি য'ত গৈছিলোঁ বৰাইল ইকো কেম্প কি হ'ল কৈ দিয়া বন্ধ ছমাহে খোলা থাকে জানুৱাৰী ডিচেম্বৰৰ পৰা ডিচেম্বৰ জানুৱাৰী ফেব্ৰুৱাৰী নৱেম্বৰতো খোলা থাকে নৱেম্বৰৰ পৰা চাগে এতিয়া বন্ধ একো নাই এতিয়া মানে পানী বেছি কাৰণে চাগে নদীখনত সেইকাৰণে বন্ধ মানুহ চানুহ নাই কোনো আমি তাত গ'লোঁ গৈ ঘূৰি আহিলোঁ আৰু বাটটো দেখিলোঁ আৰু তাত নদী এখনো আছিলে নদীখন ভালেই আছিলে তাত অলপ পানী চানী আছে বহুত বেছি তাত ফটো চটো উঠিলোঁ ভিডিঅ' চিডিঅ' কৰিলোঁ তাৰপিছত আকৌ ৰিটাৰ্ণ আহি এয়া ৰাস্তাতে এইখিনি বহুত ধুনীয়া লাগিছে এইখিনি চাওক যিহেতু মেইন জেগাখিনিত আমি যাবই নোৱাৰিলোঁ দিনটো এনেই কিয় খেদাওঁ যোনখিনি ঠাই পাইছোঁ ভাল জেগা হ'লেই হ'ল ভাল লগা পৰিৱেশ হ'লেই হ'ল মনবিলাক মানুহৰ ভাল লগাব পাৰিলেই হ'ল সেই বুলি ভাবি আমি এইখিনি জেগা ভাল লগাৰ কাৰণে আমি এইখিনিতে ৰৈ অলপ টাইম কটালোঁ আৰু আপোনালোককো দেখালোঁ
পালোহি আৰু ইয়াতে থকা আহাৰ তন্দুৰী ধাবাত সোমাই ইয়াৰে স্পেচিয়েল চিকেন তন্দুৰী আৰু চাহ খালো আৰু ঘৰলৈ ঘূৰি আহিলো Thank you for watching and please like, share and subscribe to my channel. Bye!